কচম বে একদম কিবা কিবা লাগি আছে দেই কিবা মানে একদম গাটো কিবা কিবা লাগিছে দেই কি হৈছে বে একো পাতা চাতা পোৱা নাই কিন্তু দেই কিবা কেলে বাৰু এনেকুৱা গাটো বেয়া লাগিছে দেই কি খাইছিলো হয় বাৰু কি দেউতা ইমান গেলা গেলাও গাবোৰ মাৰি আছে দেই কালি যে চালা সেই ঘুমটিখনৰ পৰা চাওমিন খোপা খাইছিলোঁ দেই সেই তেল খোপাই চাগে একদম পেটটো চিকুট মাৰি মাৰি ধৰিছে দেই একদম কিবা লাগিছে আৰু পাৰা নাই আৰু দেই একেবাৰে কিবা লাগিছে দেই পেটটো বৰকৈ বিষাইছে দেই অকণমান যাওঁ ঐ বাথৰুমটো হৈ আহোঁ একেবাৰে পেটটো চিকুট মাৰি ধৰিছে আৰু দেই চিকুট মাৰি ধৰিছে ঐ কি যে খাইছিলো সেইজনীয়ে যে আৰু কি খোপানো এইপিনে হেৰিটো খাওঁ আইচক্ৰীম খাওঁ তাৰপিছত বোলো এই ঘৰলৈ যাওঁ বোলে চাওমিন খাওঁ সেইজনী উৎপাতত এইবোৰ খাই পেলাই এতিয়া একদম হাগি হাগি মৰিছো আৰু দেই একদম কিবা লাগিছে আৰু গাটো পাই ইমান চিকুট মাৰি ধৰিছে পেটটো বৰ গেলা বনাইছে দেই তুমি শুনা না তুমি ক'ত আছা আহা না মোৰ জানা বহুত আমনি লাগিছে মোৰ ফ্ৰেণ্ডজনী আহিছে আমি ম'ম' খাবলৈ যাওঁ ব'লা না আহা না হাই চালা মই হাগি ইয়াত মৰিছোঁ এইজনীৰ লগত এই য'তে ত'তে এইবোৰ খাই থকাৰ কাৰণে এতিয়া আজি আকৌ ম'ম' খাবলৈ যায় চালা এইজনী পেটত বেয়া নহয় নেকি শুনাচোন আজি মই নাযাওঁ বুজিছা এই গাটো অলপ বেয়া লাগিছে কালি লগ পাম দিয়া কি তুমি মোক মানে কৈছা ইয়েছ ৰাম মোৰ ফ্ৰেণ্ডজনী আগত তুমি একেবাৰে মোক ইনচাল্ট দি দিছা দেই আহিব নোৱাৰা নেকি কনজুচ কিন্তু মই কিন্তু ব্ৰেকআপ দি দিম দেই মই কৈছোঁ কিন্তু তুমি এনেকৈ কৰিব নোৱাৰা কিন্তু মোৰ লগত এতিয়াই আহা বুলি কৈছোঁ নে এতিয়াই আহা মই কৈছিলোঁ নহয় তোৰ বয়ফ্ৰেণ্ডটো একেবাৰে কনজুচ সি নোখোৱাই বুলি চানা কেনেকৈ আহে সিজনী নাহে ন মই তাক কিন্তু ব্ৰেকআপ দি দিম কিন্তু দেই মাথা বেয়া হৈ গৈছে বহুত বেয়া কনজুচ কিন্তু দেই চানা মইতো আগতে কৈছিলোঁ ই যে বহুত কনজুচ বুলি সঁচাকৈ কিন্তু দেই অকল ৰাস্তা ঘাটৰ বস্তুবোৰ খুৱাই থাকে আৰু মোক ক'ব মই বোলে একেবাৰে তাক বোলে একেবাৰে খাবলৈ মাতি থাকোঁ বুলি যি টিখন কথা কৈ থাকে কিন্তু দেই দেখিব মন নোযোৱা হৈছেগৈ বম কনজুচ কিন্তু দেই মাথা একেবাৰে বেয়া হৈ যায়গৈ একদম চেচ হৈ যায়গৈ মানে দেই কিনো ভাবে নিজকে জানে একেবাৰে এচুৱাই ৰাইজনী বুলি ভাবে নেকি নিজকে হা একেবাৰে যা ব্ৰেকআপ দি দিম তই মাথা বেয়া পিন্ধি চালা একদম দেখাবোৰ দে মোৰতো দে শান্তি নাই ফোনডাল খাম ৰাক্ষসজনী খাই দেখিবলৈ একেবাৰে শুকান পাতটোৰ নিচিনা ক'ত যায় জানো খাবলৈ বুলি কি ভগৱান জানে দেই খোৱা বস্তুখিনি ক'ত যায় এটা খাওঁতেই যায় ৰাক্ষসজনী ঐ গোটেই লগৰকেইজনী মাতি ল'ব গোটেইকেইজনীকে খুৱাব ধৰম চালা খুলি থৈছোঁ নেকি বাপেকে মই এইপিনে ইয়াত হাগি মৰিছোঁ এই ৰাস্তা কাষৰ এই চাওমিনবোৰ খোৱাৰ কাৰণে লগৰটো ফোন আহিলে ধৰোচোন কিবা হ'ল হেল্ল' আজি নোৱাৰোঁ যাবলৈ হাগি মৰিছোঁ বুজিছে জানে এই কিবা কি ক'বানো চাওমিন ক'বা খালোঁ আৰু সেইকোবা খাই একেবাৰে হাগি মৰিছোঁ বুজিছ একদম পেটটো বৰকৈ বেয়া ঠিক আছে দে অকণমান চাওঁ বাৰু যদি পাৰোঁ অকণমান একেবাৰে পনীয়া গৈছে নকবি আৰু একেবাৰে বল সেইজনীৰ লগত গৈ পেলাই লেতেৰা বেতেৰা আকৌ বস্তুবোৰ খাই পেলাই এনেই পেটডাল বেয়া তাতকৈ লগৰটো তাতে যাওঁগৈ পাই তাতে হাগিব মুতিবলৈ ব্যৱস্থা আছে তাতে যাওঁ শান্তিত এজনী যে কিন্তু বেয়া মাথাটো খালে কিন্তু দেই মোৰ ঐ আজিতো বয়ফ্ৰেণ্ড নাহে বুজিছ সি আমাক ঠগিলে বল আমিয়ে যাওঁ সেই পাৰ্কৰ ওচৰত যে এখন ৰেষ্টুৰেণ্ট আছে তাতে খাওঁগৈ বল বে সঁচা বে ই কিন্তু বৰ বেয়া ঠগিলে ইয়াক কিন্তু একদম ব্ৰেকআপ দিম কিন্তু দেই চা না মই ই যদি ফোন কৰে চা মই কেনেকৈ ব্ৰেকআপ দিছোঁ বল আমি সেই ৰেষ্টুৰেণ্টখনৰ ওচৰতে খাওঁগৈ বল মই পাৰ্টি দিম বল তোক আজি বল বেগেতে বল ঐ কি হ'ল ঐ তোৰ গাটো বেয়া নেকি একেবাৰে নাহো কৈছিলি যে তোক কৈছিলোঁ নহয় মোৰ অৱস্থা কি হ'ল একেবাৰে য'তে ত'তে গৈছে আৰু পিক পাককৈ য'তে ত'তে গৈছে বুজিছ একেবাৰে সেই যোৱাকালি মানে এইজনীৰ লগত ঘূৰি ফুৰোঁতে তাই য'তে ত'তে যিটো দেখে তাকে খাওঁ ন ৰাক্ষস খোৱা নাই জানো সেইটো গাত কি ক'বি আৰু যি দেখে যিহকে দেখে তাকে খাওঁ বাপৰে সেই চাওমিনবোৰ খাওঁতে ময়ো খালোঁ অলপ একদম পেট চলিছে নহয় ক'বি আৰু এনেকুৱা লেতেৰা পেট চলিছে নহয় এই বাহিৰৰ বস্তুবোৰ খালে পেটটো বেয়া হয় পিছে একো নাই দে আৰু তো এতিয়া গাটো ঠিকে আছে নহয়
তই বন্ধু বুলিয়ে সুধিছ সেইজনীক ক'লো সেইজনী এবাৰো নুসুধিলে তোমাৰ গা চা বেয়া নেকি হ'ব দে আমিবোৰ আছোঁ নহয় দৰৱ চব খালি হেতি আৰু দুবাৰমান নুসুধিবি মই একদম ইম'চনেল চেণ্টি হৈ যাম দে মোৰ কিন্তু বৰ ভাল লাগিছে পাই তই এনেকৈ সুধিছ এনে কোনো সেইজনীয়ে যে কেনেকৈ ফোনটো মাৰি পেলাই একেবাৰে বেকআপ দিম চেকআপ দিম এনেকৈ চিঞৰিলে গম পাওঁ নে তয়ে মোৰ আচল বন্ধু বুজিছ ই অলপ বেছিয়ে ইম'চনেল বেচেৰা অৱশ্যে যায় এনেকুৱা গাৰ্লফ্ৰেণ্ড আৰু সিহে বুজিব নিজৰ অৱস্থাটো কি হ'ব আৰু চিন্তা নকৰিবি আমি আছোঁ নহয় দৰৱ চব লাগে নেকি কিবা নালাগে অ' তই সোধাৰ কাৰণে বৰ ভাল লাগিলে পাই ঐ দেখিছ তোৰ বয়ফ্ৰেণ্ডে তোক মিছা কথা ক'লে কেনেকৈ ইয়াত আড্ডা মাৰি আছে লগৰ লগত আৰু তোক ক'লে বোলে তাৰ পেট চেট বেয়া বুলি ক'লে চা অঁ পাই দেখিছ কমটি বস্তু নহয় কিন্তু দেই মিছলীয়াটো দেখিছ মোক আকৌ কৈছে যি টি বস্তু মই খাওঁ বোলে সেইকাৰণে তাৰ পেট বেয়া এতিয়া চা ইয়াৰ লগৰটোৰ লগত ইয়াত বহি পেলাই আড্ডা মাৰি আছে দেখিছ কিমান মিছলীয়া বৈ দিওঁগৈ বৈ ইয়াক তুমি যে ইয়াত বহি আছা এইজনী দেখোন ইয়াতো ওলালে পাই উত্তৰটো দিবানে নাই নহয় মানে লগৰটোৱে মাতিলে আৰু মোৰ পেট বেয়া মানে এনে লগৰটোৱে মাতিলে কাৰণে গুচি আহিলোঁ বুজিছা হয় নেকি আৰু মোৰ লগত আহি পেলাই তোমাৰ পেট বেয়া আছিলে এই মিছা কথা কৈছা হা তোমাক মই এতিয়াই ব্ৰেকআপ দিছোঁ এতিয়াই ব্ৰেকআপ দিছোঁ ফাকিদাস 1 নম্বৰ মিছলীয়া মিছা কথা কোৱা আকৌ তোমাক মই দেখিব মন নোযোৱা হৈছে ইমান মিছালীয়া আৰু মোক তুমি কি কৈছিলা মই য'ত বস্তু খাওঁ তুমি খোৱা তুমি লেতেৰা তুমি বদমাছ এজনী দেখোন ইমান একেবাৰে বলকি গৈছে কি হৈছে হয় চোৱা দেই তুমি কিন্তু মোৰ বন্ধুৰ কথা এনেকৈ নক'বা কিন্তু চুপ থাকা তুমি মই তোমাক চিনি পাওঁ তুমি কিমান বদমাছ ল'ৰা কচম এজনী কিন্তু কম নহয় দেই মোৰ দুষ্টক কথা ক'ব আহিছে দুছে মোৰ কথা সুধিছে এইজনীতো এনেও সোধা নাই এইজনীক দিওঁ ঠিকছে তই চিন্তা নকৰ মই চম্ভালি ল'ম এইজনীক কেনেকৈ চম্ভালিব লাগে মই চব জানো আৰু তোৰ কথা বেয়াকৈ কৈছে ন ৰণা দিম ঠিকছে অঁ দে এজনীক ঠিকছে দে ঐ ছোৱালী তই নিজকে কি ভাব হা অথনি পৰা মোক কৈছে এতিয়া মোৰ দুষ্ট কৈছে মোৰ দুষ্ট বেয়া বুলি ক'বলৈ আহিছ হা তই কি হা তই একেবাৰে কিবা এশ্বৰাই নেকি এশ্বৰাইতকৈ কম নেকি মই এশ্বৰাই মুখখনৰ আইনাত চাই যা কেনেকুৱাজনী এইকেইটা কথা নুশুনিবি মিছা বহুত বদমাছ হয় এইকেইটা এইজনী কিন্তু কম নহয় দেই কি হয় হা কি হয় মোৰ লগত কাজিয়া কৰি নিদিবা কিন্তু দেই মই কিন্তু তোমাক ব্ৰেকআপ দিছোঁ যা ব্ৰেকআপ লাগে যা তুমি চুপ থাকা তোমাক কোৱা নাই মই হ'ব যা ক'লো নহয় তোমাক কোৱা নাই মই যা মইতো ক'লো যা ব্ৰেকআপ দিছোঁ যা কাম নাই বন নাই য'তে ত'তে লেতেৰা গু খোপা খাই থাকিব মোৰ গোটেই পেটটো বেয়া হৈ গৈছে তাক চবুত লাগে আকৌ হাগি দিওঁ নেকি তোকে ইয়াতে লেতেৰাটোৱে পাতিছে পালি হে আৰু কিবা চবুত লাগে নেকি পিককে উলিয়াই দিওঁ নি অকণমান ব'ল ইয়াৰ পৰা ব'ল এইকেইটা কিন্তু বহুত লেতেৰা দেই পাদুৰা সাগুৰা চি এনেকৈ চাই আছে আৰু এবাৰ দি দিওঁ পাই এজনী দেই কি যে লেতেৰা মানুহবোৰ থাকে আৰু দেই ভালে গ'লি এজনীক ঠিকছে দিলি মুখতে পাতি দিলি বে বিশ্বাস চিস্তাস নকৰে চাচোন কেনেকৈ অশান্তি কৰিব দিছে চালা দৰৱ খাই বহি আছোঁ চিঞৰ আহিছে এবাৰ বৰ একেবাৰে এজনী ঠিকে দিলি পাতি একেবাৰে নমস্কাৰ কেনে আছে ভালে আছেনে হাঁহি আছে হাঁহি থাকিব দেই সকলোৱে হাঁহি থাকিব সকলোৱে হাঁহি থাকিলে মানে মোৰ বৰ ভাল লাগে জানে ভিডিঅ'বোৰ চাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আহোঁ দিয়ক